জয় শ্ৰীৰাম, জয় হনুমান। গুড মৰ্ণিং বন্ধুসকল। ককায়েক ভৈনীয়েক দুয়োটাই খেলি আছে। সি নিজেও টুপি নিপিন্ধে যে ভৈনীয়েককো পিন্ধিব দিয়া নাই, খুলি দিছে। দেখিছেনে বাৰু? দুয়োটাৰে দুয়োটালৈ বৰ মৰম। দুয়োটাকে অকলে এৰিবলৈ ভয়ো লাগে। মই তাক মাকৰ হাতত দি তাইক লগতে লৈ আনিছোঁ। আজি হনুমান সংকল্পৰ ৬ষ্ঠটো দিন। কিছুমান ভাল সংকেত পাইছোঁ, সেইবাবে মোৰ মনটো আজি বহুত ভাল লাগি আছে। আজি দিনটো মোৰ ভালে কুশলেই পাৰ হ'ল। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই গৈ থাকিব, মইনো কি সংকেত পাইছোঁ। সদায়ৰ দৰে আজিও একেই। বিচনা পাৰি লৈ ঘৰ চাফ চিকুণ কৰি ঘৰ সাৰি মচি ল'লোঁ। নিজেও গা ধুলোঁ আৰু ছোৱালীজনীকো গা ধুৱাই ল'লোঁ, লগতে তাইক জলপান খুৱাই দিলোঁ। তাৰপিছত হনুমান সংকল্পৰ পূজাভাগ আৰম্ভ কৰিলোঁ। সদায়ৰ দৰে আজিও সেই একেই। থাপনাভাগ চাফ চিকুণ কৰি লৈ পূজাভাগ আৰম্ভ কৰিলোঁ। মই যে কালিৰ ভিডিঅ'টোত কৈছিলোঁ মোৰ এটা সৰু অঘটন ঘটিছিল বুলি, আজি মই তাৰ পৰিত্ৰাণ পাই গ'লোঁ। হনুমানজীয়ে মোক সঁচাকৈ সহায় কৰিলে আৰু লগতে কিছু সংকেত দিলে। আজিৰ পৰিৱেশটো মোৰ বাবে নতুন পৰিৱেশ নিচিনা লাগিছে। সঁচাকৈ হনুমান সংকল্পৰ বহুত মহত্ব আছে। আজি মই অনুভৱ কৰিছোঁ। ধন্যবাদ হনুমানজী। হনুমানজীৰ সংকল্প কোনোবাই যদি ল'ব বিচাৰে, মোৰ ফালৰ পৰা মই ক'ব বিচাৰিম হনুমানজী বহুত শক্তিশালী। মনত যি ভাবি সংকল্প লয় তাৰ পৰা পৰিত্ৰাণ পাবই। জয় শ্ৰীৰাম, জয় হনুমান। চাকি ধূপ জ্বলাই লৈ লিখনিটো পঢ়ি আছিলোঁ। চাওকচোন মই কি ভুল কৰিছিলোঁ ইয়াৰ মাজত। দেখিছেনে বাৰু? ঘটিটোৰ পানীখিনি মুকলি নকৰাকৈ পঢ়িব লৈছিলোঁ। সকলোৱে ধ্যান দিব, আপোনালোকৰ যাতে এনেকুৱা সৰু সৰু ভুল কেতিয়াও নহয়। মই এনেকুৱা সৰু সৰু ভুল বহুতবাৰ কৰিছোঁ, সেইবাবে মোৰ বহুত ভয় লাগে। আগৰ ভিডিঅ'ত সকলোৱে দেখিছেই ফুল দিয়াৰ ক্ষেত্ৰত ভুল হৈছে। আজি আকৌ এইটো ভুল হ'ল। হনুমানজীয়ে ক্ষমা কৰি দিলেই হ'ল আৰু। লিখনিখিনি পঢ়ি লৈ হনুমান চালিচা ৭ বাৰ পাঠ কৰি ল'লোঁ। হনুমানজীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা খুজি আজিৰ পূজাভাগ ইমানতে সামৰণি মাৰিলোঁ। ভিতৰত আহি আকৌ লক্ষ্মী মা আৰু গণেশজীক প্ৰাৰ্থনা কৰিলোঁ। আজিৰ ভিডিঅ' ইমানতে শেষ কৰিলোঁ। মোৰ ভিডিঅ'বোৰ যদি আপোনালোকৰ চাই ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে থকা বেল আইকনটো ক্লিক কৰি দিব।